আজিতো আজি শুকাব জানো গোটেইখিনি এনে পাতলাকে দিছো এইখিনিতো হৈছে বাৰু এইখিনিতো শুকালে বাৰু নাই আজি এইখিনি এই যিমানখিনি মাৰি থৈছে এইখিনি শুকাই যাব এইখিনি শুকাব লাগে নহয় শুকাই যাব ৰ'দটো পুৰা চোকা আছে নহয় আজি তাপ এটা আছে মোটামুটি হয়নে বহুত তাপ আছে আজি এইয়া আৰু এই আহিছে সেইটা তাপডাল দেখিছে নহয় জুই নিচিনা হ'ব কিছুমান সময়ত যে বেয়া কৰি দিয়ে মনটো নাই মন ডাউন কৰিব নালাগে বাৰু সামৰিবলৈ মানে দিগদাৰ লাগে সেইটো মন ডাউন কৰিব নালাগে বাৰু কষ্ট কৰিছে যেতিয়াতো তাৰ ফলটো পাবই এইটো কষ্ট কৰিব লাগিব আপোনালোকে যেনেকৈ এতিয়া কষ্ট কৰিছে কষ্ট কৰিছোঁ এতিয়া কালি এখন সেই গাড়ী এখন আহিছে ধান কটা আৰু আপোনালোকেতো হেৰি খেতিটো নকৰে শালিটোতো নকৰে অলপ চলপ কৰোঁ কৰে সেইফালেতো নকৰে নাই সেয়াত নহয় সেয়াত জলাহত পানী হয় 6-7 হাত আৰু জলাহতটো আপোনালোকে যাবলৈ তাত হেৰি নহয় নাও লাগিব তাত পানী নহয় পানী হয় ইয়াত এই বাম মাটিতহে কৰোঁ অলপ চলপ এনেই এইবাৰ চব্জি খেতি কৰা নাই সেইফালে নাই কৰা খুৰাও নকৰিলোঁ কোনেও নকৰিলে কামো নাই দিয়ক বেছি অলপ হেৰি হ'লেও চুৰ কৰি লৈ যায় যোৱা বছৰ আলু অলপ কৰিছিলোঁ আলু ভালেই হৈছিলে খালি লৈ গুচি গ'ল ৰাতি আৰু এতিয়াতো আৰু ঘৰত থাকিবনে নে এনে হেৰিলৈ যাবগৈ নাই মই যামগৈ এতিয়া ধান কঢ়িয়াবগৈ লাগিব তাত মুড়িয়া আছে এই লগৰ মুড়িয়াকেইটা আছে এজন আছে বাৰু আৰু গৰুৱে খুব উৎপাত কৰিছে আজি এইটো শুকাই যাব দিয়ক হেৰি অকণ বহলাই দিব লাগিছিল কালি দিম কালি নহয় আজিয়ে যে এইটো হেৰিয়ৰ সৈতে বহলাই দিব লাগিছিল বহলাই দিবলৈ এতিয়া সামৰিব নোৱাৰিব মাইকী মানুহ থাকিব অকলে মই এতিয়া যামগৈ এতিয়া বৰষুণ আহিলে এইখিনি ঢাকিব নে এইখিনি কুটাব নে এইখিনি ঢাকিব নে এইখিনি চপাব এতিয়া দৰকাৰ বহুত ভাল লাগিলে আমিতো এয়া দেখাই নাইকিয়া এতিয়া কেনেকৈ নাইকিয়া আমাৰতো এতিয়া খেতি বাতি নাই আগত আছিলে আমাৰ হেৰিয়া পুৰণা ঘৰত থাকোঁতে আছিলে খেতি বাতি এতিয়াতো ইয়াত নতুন ঘৰত আমাৰ খেতি বাতি নাই আৰু ইয়াত দেখাও নাই আজি দেখিলোঁ আপোনালোকৰ খেতিখিনি ধান খেতিটো সেইখিনিও ভাল লাগিলে আৰু বিশেষকৈ মই বড়ো খেতিটো এনেকৈ হেৰি দেখা নাই মানে ৰাস্তা পদূলি দেখোঁ বাৰু হেৰি খেতি কৰি থকা আৰু বড়ো খেতি ধানটো আজিহে দেখিছোঁ বাৰু ভাল লাগিছে বাৰু যিয়ে নহওক শুকাব দিয়ক সোনকালে ইমান চিন্তা কৰিব নালাগে আজি ৰ'দটো পাই গ'লে আমি বাচি যাম ইয়াত নাই লেঠা মৰিব ইয়াৰ লগৰ আৰু 100মান মুড়িয়া আছে এইখিনি আনি ল'লে এইখিনি সামৰি এইখিনি বেপাৰীক দি দিব পাৰিলেই নেট ওলালে ইয়াত কাটিব লাগে এতিয়া ইয়াত হৈ গ'ল এইটো এবছৰ কাৰণে ৰাখিটো বাকীটো দি দিয়ে ন নাই মোৰ খোৱা ধানখিনি যে সেইখিনি লৈ গ'লোঁ খোৱা ধানটো নিলে এইখিনি বগা যিখিনি দেখি আছে চব বেপাৰীক দিম এতিয়া নিজৰ হেৰিয়ে খোৱাৰ কাৰণে কিমান ৰাখিলে 40-45 মান 40-45 মান আৰু হেৰিটো এতিয়া বেচা কিমান হয় জানো এতিয়া এইখিনি মিলি টোটেল 100-150 মান পাব লাগে নাই বেছি হ'ব ইয়াত মাতি আছোঁ ইয়াত কাটিম নহয় কালি নেকাটিলে পৰহি কাটিম কিন্তু চবচে হাইষ্ট মাৰি আছে এইখিনি চাগৈ খুৰাহে মাৰি আছে খুৰাৰ লগততো টক্কৰ দিবলৈ বা এইখিনি নাই কোনো সেইটো জানো মোৰ নিচিনা 5 জনেও নোৱাৰে হা 4টা বজাতে খুৰা নোৱাৰে 5টা-10টা কোনো নোৱাৰে আৰু এনেও বহি নাথাকে নহয় মহৰ লগত লৈ মহ খুৰা কিন্তু মই ব্যৱসায়টো ভাল পাইছোঁ কাম চবত যাব এই ফাক মিলাই যাব সময় মিলাই যাব বাৰু ঠিকে আছে দিয়ক আপোনালোকেও লাগক মই বাবাৰ মন্দিৰত অকণ বহোঁগৈ বাবাটো আৰু এই খাজানা দিব গৈছে খাজানা দি কৰিহে আহিব নহয় গম পাওঁ খুৰাক আমি ৰাতিহে লগ পাওঁ এই আমাৰ আকৌ দিনত আহিব তেনেকৈ নোৱাৰোঁ আগত আহিছিলোঁ এই আজি অলপ দিনৰ পৰা সেই ৰাতিহে অহা হৈছে আজিহে মিলাই পেলাই দিনত আহিছোঁ বাৰু ৰখকচোন দেই এয়াই আছিলে আমাৰ খেতিয়কৰ খেতি ধান আজি বাবাৰ মন্দিৰৰ গাঁৱৰ মানুহখিনি খেতি ধান দিয়ক লাগক আৰু এনেকৈ তেওঁলোকৰ পৰা দুটামান কথা পাতিলোঁ তেওঁলোকৰ লগত কথা পাতি এতিয়া আকৌ আহিছোঁ মন্দিৰলৈ